প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈদেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে পিপিএফ দলৰ নেত্ৰী তথা মথনগুৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰ আহমেদে। এই সম্পৰ্কে আমাৰ এক বিশেষ প্ৰতিবেদন। প্ৰতিপল সংবাদৰ সমূহ দৰ্শক শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাইছোঁ মই আকৰাম হুছেইন শ্বেখদাৰ। মুখ্যমন্ত্ৰী তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ বিয়োগত আজি মই মৰ্মাহত। 2001 চনত অশান্ত জৰ্জৰ যিটো পৰিৱেশ গোটেই অসমৰ আছিলে, সেই অশান্ত জৰ্জৰ পৰিৱেশত এখেতৰ বলিষ্ঠ পদক্ষেপে আজি তৰুণ গগৈ ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ কাৰণেই আজি যিটো পৰিৱেশ, এই পৰিৱেশটো আমি পাবলৈ সক্ষম হৈছিলোঁ। 2001 চনৰ পৰাই আজিলৈকে কালিলৈকে এখেতৰ মৃত্যুৰ আগমুহূৰ্তলৈকে আমাৰ মাজত যিটো একত্ৰীকৰণৰ যিটো এখেতে আমাক আদৰ্শ দি গৈছে, তেওঁৰ এই অনবদ্য অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি আমি BTCও পাবলৈ সক্ষম হৈছিলোঁ এখেতৰ বলিষ্ঠ পদক্ষেপত। অশান্ত জৰ্জৰ BTC অঞ্চল 2003 চনত গোটেই সকলো সম্প্ৰদায়ৰ মানুহক তেওঁ শান্তিৰ মাধ্যমেদি পৰিচালনা কৰাৰ কাৰণে BTC চুক্তিখন কৰিও আমাৰ এই পৰিৱেশ গঢ়াই তুলিছিলে। গতিকে আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ এই অনবদ্য অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি সকলো জাতি সম্প্ৰদায়ৰ মানুহ আজি মৰ্মাহত হৈছোঁ, চকুলো টুকিছোঁ, অন্তৰ আত্মাৰে আমি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আজি গোটেই অসমবাসী লগতে এই BTC অঞ্চলৰ মথনগুৰি সমষ্টিবাসী হিচাপে মই গোটেই সমষ্টিবাসীৰ হৈ পেলাই আজি এখেতৰ মৃত্যুত মৰ্মাহত আৰু মই তেওঁৰ শ্ৰীচৰণত পুষ্পাঞ্জলিৰে আজি এখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। এখেতৰ আত্মাই সুখত থাকক, শান্তিত থাকক আৰু আমি সকলো জাতি সম্প্ৰদায়ৰ মানুহে তেওঁ দি থৈ যোৱা তেওঁৰ অক্লান্ত পৰিশ্ৰম আৰু তেওঁৰ যিটো আজিৰ দিনৰ পৰিৱেশ আনাৰ যিটো তেওঁৰ অৱদান, সেই অৱদানক আমি আগত ৰাখি পেলাই আমি আগুৱাই যাম আৰু তেওঁৰ এই অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, প্ৰতিপল সংবাদ।